মই এটা কথা আপোনালোকক কৈ লওঁ যে মই কোনো ৰাজনৈতিক দলৰে মানে সদস্যও নহয়, সক্ৰিয়ভাৱে কাৰো লগত মই জড়িতও নহয়। মই এজন একদম সাধাৰণ ব্যক্তি। মই কিছুমান কথা মানে ফেচবুকত কওঁ, যিবিলাক কথা মোৰ ভাল লাগে বা মোৰ ক'বলৈ মন যায়, মই সেইবিলাক কথা কওঁ। এতিয়া কথাটো হ'ল ৰাতুল কলিতাৰ বিষয়ে মই অকণমান কথা ক'ম। প্ৰথমতে এই ভিডিঅ'টো চাই লওঁ। হিমন্ত বিশ্ব শৰ্মাৰ কোন? আধুনিক অসমৰ কংস বুলি ক'ব পাৰি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, আধুনিক অসমৰ ঔৰংজেব বুলি ক'ব পাৰি। দেখিলো যিটো মানে বংশবাদৰ যিটো ৰাজনীতি, সেই ৰাজনীতিক যদি উফাৰাব লাগে তেতিয়াহ'লে ভাৰতীয় জনতা পাৰ্টি এক নম্বৰ পাৰ্টি, যিটো পাৰ্টিয়ে কমচে কম মানে এইবিলাক মানে যিটো বংশবাদৰ যিটো ৰাজনীতি উফাৰাব পাৰিব বুলি মই ভাবো। আৰু সেইকাৰণে মই আজি 7টা বজাত জইন কৰিম। আৰু শুনিব পোৱা মতে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া উপস্থিত থাকিব বুলি মই আপত্তি কৰিছে। তেখেতে কৈছে যে বংশানুগতভাৱে যিটো প্ৰক্ৰিয়া চলি আছে সেই কথাটো লৈ তেখেতে আপত্তি কৰিছে। মই তেখেতক এই স্ক্ৰীনশ্বটটো দেখাই দিছোঁ। এই স্ক্ৰীনশ্বটটো চালে তেখেতে গম পাব, হয়তো তেখেতে ডাউনলোড কৰি চাব পাৰিব বা তেখেতৰ তাত আছেই। এই স্ক্ৰীনশ্বটটোত বংশাৱলী মানে দিয়া আছে। কোনটো ৰাজনৈতিক দলত বংশানুক্ৰমে মানে ৰাজনীতি কৰা ব্যক্তি নাই, সেইটো তেখেতে ক'ব পাৰিব নেকি? তেখেতে যিটো দলত যোগদান কৰিব গৈছে সেই দলটোত বংশাৱলীৰ প্ৰমাণ পত্ৰ আছে নে তেখেতে এবাৰ চাই লওক। দ্বিতীয় কথাটো হ'ল তেখেতে কৈছে যে 25 বছৰ মই এই দলটোত মোৰ শ্ৰমদান দিছোঁ। 25 বছৰ যে আপুনি এই দলটোত শ্ৰমদান দিছিলে, তেতিয়া আপুনি এই কথাবিলাক গম পোৱা নাছিলে নেকি? এই যিটো বংশাৱলীৰ কথা কৈছে আপুনি, এই কথাটো আপুনি গম পোৱা নাছিল নেকি? কথাটো হ'ল ৰাজনৈতিক নেতাবিলাকৰ এইবিলাক বস্তু থাকে, প্ৰত্যেকৰে থাকে। যেতিয়া উপযুক্ত হয় তেতিয়া সেই কামটো সকলোৱে কৰিব চেষ্টা কৰে। আপোনাৰ উদ্দেশ্য সেইটো হ'ব নালাগিছিল। আপোনাৰ উদ্দেশ্য হ'ব লাগিছিল আপুনি নিজক প্ৰতিষ্ঠা কৰিবৰ কাৰণে চেষ্টা কৰিব লাগিছিল। আপুনি হয়তো নিজক প্ৰতিষ্ঠা কৰিবৰ কাৰণে ক'ৰবাত ফেইলাৰ হৈছে বুলি মই এই কাৰণে কৈছোঁ, যদি আপুনি 25টা বছৰে এটা দলত আপুনি শ্ৰমদান কৰিছিলে, সেই দলটোক 25 মিনিটৰ ভিতৰত আপুনি কেনেকৈ ত্যাগ কৰি আন এটা দলত যোগদান কৰিবলৈ আপুনি সিদ্ধান্ত ল'ব পাৰিলে? আপোনাৰ নীতি আদৰ্শ এইখিনিয়ে আছিল নেকি যে 25 ছেকেণ্ডৰ ভিতৰত আপুনি 25 মিনিটৰ সিদ্ধান্তক আপুনি চেঞ্জ কৰিব পাৰে? মই অকল আপোনাকে কথাটো কোৱা নাই, প্ৰায়বোৰ নেতাকে কৈছোঁ এনেকুৱা কথাবিলাক, যে যিবিলাক হয় আপুনি কিবা এটা টিকট নাপোৱাৰ কাৰণে আপুনি দলটো ত্যাগ কৰিব গুচি যাব। হয় ঠিক আছে, আপুনি খুব প্ৰকাশ কৰিছে, দলটোৰ পৰা পদত্যাগ কৰিছে, ঠিক আছে। কিন্তু আপুনি আদৰ্শটোক ইমান সহজে কেনেকৈ চেঞ্জ কৰিব পাৰিলে? সেইটোৱে ডাঙৰ কথা। গতিকে আপোনাৰ স্বাৰ্থ আছে। আৰু হয়তো মই আগৰ এটা ভিডিঅ'টো কৈছিলোঁ, আপুনি আগৰ পৰাই হয়তো এনেকুৱা প্ৰি প্লেন কৰি থৈ দিছিলে, আপুনি কৰি ৰাখিছিলে আগৰ পৰাই এনেকুৱা প্ৰি প্লেন। গতিকে এটা কথা আপুনি মনত ৰাখিব, স্থান হেৰালে মানুহ হেৰাব। গতিকে সেই কথাটো আপুনি মনত ৰাখিব। আৰু দল সলনি কৰা নেতাবিলাকৰ যিবিলাক ইতিহাস আমি দেখিছোঁ, প্ৰায়বিলাক ইতিহাসেই কিন্তু শূন্য। তৎসত্বেও মই এটা কথা কৈ থৈ দিওঁ, হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰাজনীতিৰ এজন চাণক্য। হেমন্ত বিশ্ব শৰ্মাৰ দৰে ৰাজনীতিবিদ অসমত দ্বিতীয় এজন যে জন্ম পাব, সেইটো আপুনি কল্পনাও কৰিব নোৱাৰে, সেইটো আপুনি ভাবিবও নোৱাৰে। গতিকে একমাত্ৰ ৰাজনীতিৰ পথাৰখনত হেমন্ত বিশ্ব শৰ্মাৰ এতিয়া দল নহয়, হেমন্ত বিশ্ব শৰ্মা এটা ব্ৰেণ্ড হৈছে, ব্ৰেণ্ড। তেখেতে য'তে নাযাওক কিয়, তেখেতে হয় কংগ্ৰেছ ত্যাগ কৰি বিজেপিত আহিছে, বিজেপিত আহি তেখেতে কি কৰিছে চাওক, সৰ্বে সৰ্বা, হৰ্তা কৰ্তা বিধাতা। আপুনি ভাবিছে নেকি আপুনি পাৰিব বুলি? কেতিয়াও নোৱাৰে। গতিকে হিমন্ত বিশ্ব শৰ্মাৰ কথাটো সম্পূৰ্ণ বেলেগ। তেখেতৰ আইডিঅলজি, তেখেতৰ মই কি ক'ম, তেখেতৰ যিখিনি জ্ঞান বিবেক বুদ্ধি গোটেইখিনি তেখেতে অৰ্জন কৰি লৈছে। হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিষয়ে মই পৰৱৰ্তী সময়ত আৰু এটা ভিডিঅ' ভালকৈ বনাম। মাত্ৰ মই এইখিনি কথাই আপোনাক এতিয়া কৈ থৈ দিলোঁ যে আপোনালোকৰ দৰে নেতাবিলাকে এনেকুৱা কাৰ্য কৰিলে ভাল নাপায়, শোভা নাপায়। আপুনি অন্ততঃ কিছুদিন ৰ'ব লাগিছিল। আপুনি ডিচিশ্যনটো লোৱাৰ আগতে অকণমান চিন্তা কৰিব লাগিছিল। বাকী আপোনাৰ হাতত, আপুনি যি কৰিছে সেয়া